নমস্কাৰ বন্ধুসকল, আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আহিছোঁ উৰিষ্যাৰ ভুৱনেশ্বৰ চহৰৰ পৰা 8 কিলোমিটাৰ দূৰৈত যেটো ধাউলি পাহাৰত আছে শান্তিস্তূপ। এই শান্তিস্তূপলৈ আহিছোঁ। এই শান্তিস্তূপটো 1972 চনত নিৰ্মাণ কৰা হৈছিল। কলিংগ নিপ্পন বুদ্ধ সংঘ আৰু জাপান বুদ্ধ সংঘৰ যৌথ প্ৰচেষ্টাত নিৰ্মাণ কৰা হৈছিল এই শান্তিস্তূপটো। কলিংগ যুদ্ধত যেতিয়া সেনাবাহিনীৰ তেজেৰে দয়া নদী যিখন এই শান্তিস্তূপৰ কাষত আছে, দয়া নদীখন ৰাঙলি হৈ গৈছিল আৰু তেতিয়া সম্ৰাট অশোকৰ মনত বহুত দুখ লাগিছিল তেওঁৰ আৰু অনুতপ্ত হৈছিল। আৰু এই ধাউলি পাহাৰতে তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ আৰু এই অস্ত্ৰ যি তেজেৰে ৰাঙলি হোৱা এই যুদ্ধ আৰু নকৰে। এই যুদ্ধ এৰি তেওঁ কেৱল অহিংস সেৱাত ব্ৰতী হ'ব আৰু শান্তিৰ বাৰ্তা তেওঁ বিলাব। আৰু সেয়ে সম্ৰাট অশোকৰ স্মৃতিত এই শান্তিস্তূপ তেওঁৰ নামেৰে এই শান্তিস্তূপ ৰখা হ'ল। খ্ৰীষ্টপূৰ্ব 261 চনৰ আশে-পাশে কলিংগ যুদ্ধ হৈছিল আমি জানো। আমি আহিছিলোঁ যথেষ্ট বৰষুণ, ইয়াতে অহাৰ পাছত ইমানেই বৰষুণ দিলে আমি ছাতি লৈ আহিব লগা হৈছে। ছাতিবিলাক আমি ভাড়াত লৈছোঁ। এটা ছাতিৰ দাম 40 টকা লৈছে। যি কি নহওক আমি শান্তিস্তূপটো চাবলৈ আহিলোঁ। আৰু এই কাষত দেখিছেনে, মই দেখুৱাইছোঁ এই গোটেই দয়া নদীৰ বিশাল দৃশ্য য'ত কলিংগ যুদ্ধ হৈছিল বুলি কোৱা হয়। আমি আহিলোঁ, চালোঁ, ভালে লাগিল। আপোনালোকে আহিব, যেতিয়া উৰিষ্যা ভুৱনেশ্বৰ আহিব এবাৰ চাবলৈ আহিব। আৰু ভিডিঅ'টো আপোনালোকৰ বাবে বনালোঁ। যদি ভাল লাগিল লাইক শ্বেয়াৰ কৰি দিব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।